हेलो फ्रेंड्स আপোনালোক কেনে আছে মই ভালে আছো আপোনালোক নিশ্চয় ভালে আছে যদি আপোনালোকে মোৰ চেনেলটোলৈ আজি প্ৰথম আহিছে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব আজি আমি আলোচনা কৰিম নৱবিবাহিত দম্পতিৰ সুস্থ গৰ্ভধাৰণৰ প্ৰস্তুতি কেনেকৈ কৰিব লাগে তো আহক আমি ভিডিওটো আৰম্ভ কৰো নৱবিবাহিত দম্পতিয়ে সদায় পৰিয়াল পৰিকল্পনাৰ নিৰ্ণয় পৰস্পৰৰ মাজত মানে পতি আৰু পত্নীৰ মাজত আলোচনা কৰিব লাগে মাক দেউতাক বা সহকৰ্মী বা আন বন্ধু বান্ধৱীৰ চাপত পৰি কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নালাগে ছোৱালী সদায় 20 বছৰ বয়সৰ পিছতহে গৰ্ভধাৰণ কৰিব লাগে 20 বছৰ বয়সৰ আগত কেতিয়াও গৰ্ভধাৰণ কৰিব নালাগে দুটা সন্তানৰ মাজত সদায় 3 বছৰৰ ব্যৱধানতা ৰাখিব লাগে জীৱনশৈলী সুস্থ আৰু সবল কৰি ৰাখিব লাগে মানসিকভাৱে ষ্ট্ৰং হ'ব লাগে আৰু প্ৰতিদিনে কমেও 30 মিনিট ব্যায়াম কৰিব লাগে মহিলাগৰাকীয়ে নিজৰ হিমোগ্লোবিন টেষ্ট কৰাব লাগে আৰু গৰ্ভধাৰণৰ প্ৰস্তুতি কৰিলে কেলচিয়াম আইৰণ এইবিলাক টেবলেট এমাহমান আগৰ পৰা খাব লাগে আৰু হিমোগ্লোবিন টেষ্ট কৰিলে যদি তাত 12তকৈ কম থাকে তেতিয়াহ'লে গৰ্ভধাৰণ কৰিব নালাগে আৰু হিমোগ্লোবিনৰ পৰিমাণটো আইৰণযুক্ত বস্তু খাই বঢ়াই ল'ব লাগে তাৰ পিছতহে গৰ্ভধাৰণ কৰিব লাগে বা ডক্তৰৰ পৰামৰ্শ ল'ব লাগে পৰিয়াল বঢ়োৱাৰ আগত আৰ্থিক দিশত উন্নতি সাধন কৰি ল'ব লাগে আৰু প্ৰয়োজনীয় সা-সামগ্ৰীৰ বিষয়ে আগতীয়াকৈ চিন্তা চৰ্চা কৰিব লাগে আহিবলগীয়া দায়িত্বৰ বিষয়ে পতি আৰু পত্নীয়ে শাৰীৰিক আৰ্থিক অনুভূতিক আৰু মানসিকভাৱে প্ৰস্তুত হ'ব লাগে